নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি যাম মই বেংকলৈ দেউতাৰ লগত। বতৰৰ মহিমা আজি এনে প্ৰকাৰৰ, আজি দিনটো ভাল, আজি ৰ'দ দিয়া নাই। দেউতাৰ লগত এনেকৈ টমটমত বহি আমি গৈ পালোঁ আমাৰ চেণ্টাৰলৈ। তাৰপাছত আমি বেংকলৈ আহি পালোঁ। মেনেজাৰে দেউতাক পইচা দিয়া নাই, কিয়নো দেউতা খুব ভালকৈ লিখিবলৈ নোৱাৰে আগৰ নিচিনা। পিছে দেউতাৰ ATM আছে কিন্তু ব্লক হৈ গৈছে। আনব্লক কৰিবলৈ আমাক এপ্লিকেশ্যন এনেকৈ লিখিবলৈ ক'লে, ভণ্টিয়ে লিখি দিছে। পিছে বেংকৰ ওচৰতে এখন পাৰ্ক আছে, পাৰ্কখন এইখন দেখিবলৈ বহুত ধুনীয়া। পিছে আমি ভাবিলোঁ সোমাই যাওঁ নেকি। ওচৰতে আছে এনেধৰণে মহাত্মা গান্ধীৰ ষ্টাচু। পাৰ্কলৈ এনেধৰণে সোমাই আহিলোঁ। পাৰ্কৰ মাজত আছে পুখুৰীত আছে ইমান মাছ, ধৰোঁতে কিন্তু চব পলাই যায়, কিন্তু দেখিবলৈ বহুত ধুনীয়া এখন চাপ। পিছে পাৰ্কৰ মাজত আছে শ্বহীদ কনকলতাৰ মূৰ্তি। ইহঁত কেইটা হয় মোৰ ভণ্টি ভাইটি, ইয়াত নাচাবলৈ আহিছে। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।